Maha Kumbhor viral girl Monalisha ৰাতিৰ ভিতৰতে হৈ পৰিল সেলিব্ৰিটি ছবি পৰিচালকে আগবঢ়োৱা অফাৰ লাভ কৰি সফল হ'ল মনালিসা মুক্তি পালে মনালিসাৰ অভিনীত প্ৰথমটো গীত সাদগী মুক্তিৰ পিছতে গীতটোৱে লাভ কৰিছে জনপ্ৰিয়তা মেলাত মালা বিক্ৰী কৰা মনালিসাই এতিয়া কটাই লাক্সাৰি লাইফষ্টাইল মহা কুম্ভৰ ভাইৰেল গাৰ্ল মনালিসাৰ কথা মনত আছেনে আপোনাৰ যাৰ কজলা ধুনিয়া চকু হৈ পৰিছিল সকলোৰে চৰ্চাৰ বিষয় ভাইৰেল হোৱাৰ পাছতে ছবি পৰিচালকে আগবঢ়াইছিল অভিনয়ৰ অফাৰ আৰু এতিয়া সেই অফাৰে খলাই পেলালে মনালিসাৰ জীৱন যাৰ জৰিয়তে মনালিসাই খোজ পেলাই অভিনয় জগত অলপতে মনালিসা অভিনীত প্ৰথমটো গীত সাদগীয়ে পালে মুক্তিৰ লগে লগে জনপ্ৰিয়তা লাভ কৰিছে গীতটোৱে লগে লগে নিশাৰ ভিতৰতে যেন সেলিব্ৰিটি হৈ পৰিল মনালিসা এতিয়া মনালিসাৰ ভাগ্য দেখি আপুনিও ক'ব ভাগ্য হলে মনালিসাৰ দৰে হ'ব লাগে মেলাত মালা বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা মনালিসাই এতিয়া কটাই বিলাসী জীৱন শেহতীয়া এক সাক্ষাৎকাৰত মনালিসাই কয় কিছু উপাৰ্জন হৈছে এয়া বাবা মহাকাল আৰু মা গংগাৰ কৃপা ভগৱান আৰু দৰ্শকৰ কৃপা থাকিলে আৰু আগুৱাই যাব পাৰিম উল্লেখ্য যে মহাকুম্ভ মেলাত মালা বিক্ৰী কৰা মনালিসাৰ অভিনয়ৰ উত্তৰণ সকলোৰে বাবে হৈ পৰিছে আশ্চৰ্য সামাজিক মাধ্যমত সকলোৱে মনালিসাক প্ৰদান কৰিছে শুভেচ্ছা নিউজ ডেস্ক nznews